চালা দৌটো আজি মোক মৰবে দিছি আজি মই মৰিমেই এই তিনি মিনি দেখছো এই বলা এই তো ফটো আম পাছো আই এই রসিয়া হনে কি করবে আইছে ই এই শাসন তাক আসো এই শুনা কি করা আগলে কি করা তোর কি হয় মৰিমেই না পাই গিলা কাম করবে আসো এই নব মই মৰিমেই এই বহুত নাকানবি তোর কি মেন তো গল তুই যে তো কাম করতে পারছিস ললি কোন দেশকো হ্যাঁ শুনবে হচ্ছে রন্দে শুনিম দে দেখুন দেন ললি ও রে ফুলমতি শুনছ এ ভালা আসুন ও কেম আছি ও কালি দেখোন আমার ভত্তর রিজাল্ট দিব ও হয় নেকি তাড়াতাড়ি রিজাল্ট দিব মোরে দেখোন বুকুখান ধুমুক ধামাক কৰি আছে ও ভাল হ'ব দে সি দেখোন দিনে ৰাতি পঢ়িয়ে থাকে তাকেতো ই ক'ত গেলনো ও গাঁৱত দেখি গেছি নেকি অন্তিল কালি তো ৰিজাল্ট লিবই তো ভালেই হ'ব মোৰ ভালে হ'ব মই টিভিত পামেই এবাৰ হয় নেকি মইতো এবাৰ ওলা খামজনী লাগছি ঘৰৰ পৰাই সেই এইগলা নাহাৰ এই নহয় বিদ্যা এই বহুত বেয়া আহিছে পৰীক্ষা মোৰ সেই পাছ হবি তো এই দে হ'ব দে এতিয়া যা দে নহ'লি দে মই ঘৰৰ পৰা আহো কিবা এটা খাই আহো ভোক লাগছি মোৰ যাওঁ দে দে যা ও ৰে এই ভত্ত পঠাই দে আজি ৰিজাল্ট দিব নহয় ৰিজাল্টটো লৈ আহিবা দে মই মিঠাই লৈ আহোঁ পাপা ও ইটো ভট্টুকনিত পঢ়ছি ও পাপা উঠ যা উঠ আজি বোলে ৰিজাল্ট দিব দেউতাৰে মিঠাই আনিব গেলে যা উঠ ৰিজাল্ট দিবি হলতেই নে এলা মিঠাই আনিব গেছি ৰিজাল্ট বা কি হবে মিঠাই নে টেঙাহে লাগে গম নাপাইছো দে আৰু মই ও মাই দে অলপ চাহ দিয়ে দে মই ৰিজাল্টটো লৈ আহোঁ দে তাড়াতাড়ি দে পাপা চাহ এতিয়া খাই যা তাড়াতাড়ি ৰিজাল্টটো লৈ আহে যা দে ইডোখৰ ইয়াতে আছে ইয়াত ৰিজাল্ট ভালেই হ'ব মই মনে মনে যাওঁ দে হাও ই দেখাই পেলাকে ইছ এই কি ভাবি আছা তোৰ ৰিজাল্ট কি হ'ল মোৰ বেয়া লাগ দে ফেলে হ'লো মই হয় নেকি মোৰতো গম পাইছা নাই কি হৈছে তোৰ মোৰ ফটাফটি দে মই এবাৰ ঘৰৰ পৰা ওলাই খাম কিজানি নাহাৰ হয় মই নিউজ লাইভ ৰখি আছো ৰ নিউজ 50 দে ৰখ দে মই যাওঁ দে কেইটান বা রবা তোরে তুই রে এইটোৱে মই আহি থাকোঁ আগে পিছে আহি থাকোঁ এইটোৱে হ'ব লাগিব তেতিয়াহ'লে বল অ' খুৰীদেউ ঘৰত আছেনে খুৰীদেউ আপোনালোক আহিলে কিয় আহ বহি লওক বেছি দেৰি নকৰোঁ প্ৰগ্ৰামটো আৰম্ভ কৰি দিওঁ আৰু এক জেগাত যাব লগা আছে তুমি ৰেডি হৈ লোৱা মই চোন কথা কি ন দেখ আইও বহুত দিনৰ আশা এটা পূৰণ হ'ব টিভি দেখিয়া পাম বাপ মই কিমান দিন এবাৰ ভাবি আছো টিভি দেখিম বাপা তাতে খুলি লওঁ
চশমাযোৰ ক'তে ভালকৈ উঠিম আজি টিভি এটা কাম কৰা তুমি যোগাৰখানি ওলাই ল ৰেডি হৈ লচোন প্ৰথম নিউজ 50 তৰফৰ পৰা আপোনাক ওয়েলকাম গামোচাৰে সম্বোধনা জনাব বিচাৰিছোঁ গামোচাখন দি দিয়ক ভাল লাগছি আৰম্ভ কৰ দে আৰু আৰম্ভ কৰি দিয়ক ৰেডি নমস্কাৰ মই এতিয়া বৰ্তমান উপস্থিত আছোঁ প্ৰেমনগৰৰ কণ্ট্ৰলৰ ঘৰত তেওঁ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থান পাবলৈ সক্ষম হয় আহকচোন তেওঁৰ মনৰ অনুভৱ আমি জানি লওঁ তোমাৰ অনুভৱ কেনেকুৱা মোৰ অনুভৱ সাংকে না তথাপিও মোৰ এটা আশা আছে সৰুৰ পৰা আছে সেইটো আশাটো হৈছে কি টিভি দ্বিতীয়ত আশা বাপুই ক্লাছ 3টো মই ঠিকছে পঢ়িছিলোঁ টিভি দ্বিতীয় পাম বুলি কিন্তু মোৰ লগত যোনটো চলি পঢ়িছিল মেট্ৰিকত ইছ বাপুই কি গাধা সি তাক চাই লেখানতে মই গোটেই ছেকেণ্ড ডিভিজন পাই গ'লোঁ ছেকেণ্ড ডিভিজন পালেও কিন্তু মোক টিভি দ্বিতীয় বেছি নম্বৰ নালাগিছিল মাত্ৰ 300 লাখ তোমাৰ ঘৰত কাৰেণ্ট আছেনে নাই কেইদিনমান আগত আমাৰ পিঠি লাইনটো চৰকাৰ লৈছিল কিন্তু কি হ'ব দুদিনমান পিছতে লাইনমেন আহি কাটি লৈ গৈছিল কিন্তু তুমি এই দৰিদ্ৰতাৰ মাজেদি পঢ়া পাতি কেনেকৈ কৰিছিলা মই ভাটিবেলাতে ধুনীয়া যেনকৈ ধৰি থৈ যাওঁ আৰু ৰাতি হ'লে সেই যেনকৈ দি মই পঢ়ি থাকোঁ আৰু আমাৰ পিঠি বাৰাণ্ডাত বহি যি মহা বিৰি টানি থাকে মই আমাৰ পিঠিক মাতি আনো ভিতৰত পিঠি আহচোন তই বিৰি খাই থাকিবি মই তাৰ পঢ়ি থাকিম সাংগ মই পঢ়িছিলোঁ আৰু বৰষুণ দিলেতো ক'বাই নালাগে তাতে যিকেইটা ঢেৰকনি দেই বাপু কি ধুনীয়া পঢ়াৰ মই তাড়াতাড়ি সেই পঢ়াৰতো পঢ়িছিলোঁ তাৰমানে তোমাৰ পঢ়া পাতিত খুব ৰাপ আছিল মই পেচাব কৰিব গ'লেও কিতাপখন হাতত লৈ যাওঁ আৰু আমাৰ গাঁৱত বেয়া হ'লি কিতাপখন পকেটত লৈ যাওঁ মই তুমি এদিনত কেইঘণ্টা পঢ়িছিলা আমাৰ ঘড়ীৰ বেটাৰীটো পৰ গৈছি নহয় সেইকাৰণে মই কেইঘণ্টা পঢ় ধৰিবই নোৱাৰোঁ তুমি ডাঙৰ হৈ কি হ'ব ইচ্ছা আছে মই ডাঙৰ হৈ ফাৰ্ষ্টতে দৰা হ'ম তাৰপিছত ছোৱালীৰ বাপেক হ'ম তোমাক সেইটো কথা সোধা নাই তেনেহ'লে তুমি ডাঙৰ হৈ পইচা উপাৰ্জন কৰিব পৰাকৈ কি হ'বা মই ঠিকেদাৰ হ'ম হৈ পেলাই তামাম পইচা মাৰিম কেমেৰা পাৰ্চন চিৰেনৰ সৈতে নিউজ 50 গুৱাহাটী শুনছ ক'ত গেলা এই মিঠাই নি লৈ যাওচোন দে আমাৰ আহি পোৱা নাই নেকি ৰিজাল্ট লৈ এই গেৰমাকাৰ হাতৰ কণ্টিলো অসমৰ ভিতৰত তৃতীয় স্থান পাই সি গাঁওখনৰ নাম দিছে নিউজ লাইভ আহি তাৰ ঘৰৰ হুলস্থুল হৈছে তুমি চাহ তাহ ৰেডি কৰাচোন মই ফলকা হাতক মাতি থৈছোঁ সি ৰিজাল্ট লৈ আহি পাব ইয়াত চালা ঘৰত কেনেকৈ যাবা আজি মই তইতো ৰিজাল্ট বেয়া হোৱা খবৰটো শুনিলে পিঠু হৈছে মোক খাওঁ দেউতাৰ দেখোন কাঠিতে বহি আছে আচ্ছা কেমন মাৰিছে তই কেমন মাৰিছে ষ্টেণ্ড নক'লো তইতো ডিষ্টিংশ্যন কৰিছে নহয় দেউতা মই ফেইল কৰিছিলোঁ যোৱা তই ফেইল কৰিছে কুকুৰ বুজা তোক মই ইমান টিউশ্যন দিছিলোঁ 6টা ছাবজেক্ট তোক 8টাতে টিউশ্যন দিছিলোঁ মানুহৰ আগত মই গৌৰৱেদি কৈছিলোঁ তোক ডাক্তৰ পঢ়াম ইঞ্জিনিয়াৰ পঢ়াম তই তাকে ক'লি তই ঘৰৰ পৰা ওলাই যা ক'ত মৰা মৰলে যা তই ঘৰৰ পৰা ওলাই যাবি এতিয়া বুজি পালি নে মই কিয় মৰিব আছিলোঁ বে সিগলা মৰা চৰা বাদ দি মোৰ তাত অলপ চিগাৰ আছে আমাৰতো আজি বোলে আমতি ভাঙব এই পকা কঁঠাল এটা আছে আমাৰ এটা চাৰু দুবৰি খাওঁ কঁঠালকে খাওঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় গম পাইছে আমি কি ক'ব বিচাৰিছোঁ যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব